আজি আমি এনে ঘটনাৰ বিষয়ে কথা পাতিম যেটো অকল দুৰ্ভাগ্যজনক ঘটনাই নহয় ই সাহস উন্নয়ন আৰু ভাৰতত অন্তৰ্ঘাতবিতৰ পৰা অহা এটা শক্তিশালী বাৰ্তাৰ কথা আৰু লগতে এইটো হৈছে পেহেলগামৰ সাম্প্ৰতিক যি সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় প্ৰতিক্ৰিয়া আৰু কাশ্মীৰৰ ভৱিষ্যতত তেওঁৰ কি দৃষ্টিভংগী এই গোটেইখিনি কথা আজৰি আজি আমি কথা পাতিম গতিকে বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল এন্দাজ ব্লগলৈ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 6 জুন জম্মুৰ কাট্ৰাত এখন বৃহৎ সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছিল এপ্ৰিলৰ 22 তাৰিখে পেহেলগামত হোৱা যি সন্ত্ৰাসবাদীৰ আক্ৰমণ য'ত 26 গৰাকী पर्यटक निहत करा हसिल क्या बोलते भेलपुरी खाड़ी से मेरावती साइड में था एक इंसान है उसने उसको गोली मार दी यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी আৰু 26 গৰাকীয়ে সব গোটেই কেজন পৰ্যটক আছিল আৰু সেই ঘটনাক গভীৰ নিন্দা জনাইছিল নৰেন্দ্ৰ মোদী আৰু লগতে মোদীয়ে স্পষ্টকৈ কৈ দিছিল এইদৰে কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণে কাশ্মীৰৰ উন্নয়ন ৰখাব নোৱাৰে 2014 से पहले पूरे देश में केवल 5 रोड टनल थे आज अकेले जम्मू कश्मीर में 19 टनल बनकर तैयार हैं और 7 पर काम तेजी से चल रहा है आज माननीय प्रधानमंत्री जी चिनाब ब्रिज और अंजी ब्रिज के उद्घाटन और उधमपुर श्रीनगर बारामूला रेल लिंक परियोजना को राष्ट्र को समर्पण करने के साथ ही लगभग 2400 करोड़ रुपए की सड़क और स्वास्थ्य की 5 परियोजनाओं का लोकार्पण और शिलान्यास कर रहे हैं आज लोकार्पण होने वाली परियोजनाएं हैं श्रीनगर में बेमिना जंक्शन पर 880 मीटर लंबा 4 लेन फ्लाईओवर আৰু এই বিষয়ত প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক কঠোৰ সমালোচনা কৰিছিল আৰু এই আক্ৰমণ আছিল মানৱীয়তা আৰু কাশ্মীৰীসকলৰ ওপৰত তেওঁকলে পাকিস্তানৰ লক্ষ্য আছিল সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰা আৰু পৰ্যটক কেন্দ্ৰ কৰি থকা কাশ্মীৰৰ অৰ্থনীতি ধ্বংস কৰা এই ঘটনাটো হৃদয় বিদাৰক আছিল যদিও কাশ্মীৰীসকলে সাহসৰ প্ৰমাণো দিছিলে আৰু মোদীয়ে বিশেষভাৱে উল্লেখ কৰিছিল যে সৈয়দ আদিল হুছেইন শাহ নামৰ পেহেলগামৰ এজন স্থানীয় ঘোঁৰা চালক জানিব পৰা মতে তেওঁ পৰ্যটকসকলক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল যাৰ কাৰণে সেই সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হ'ব লগা হৈছিল আৰু এই সাহসিকতাত তেওঁ নিজৰ প্ৰাণ হেৰুৱাইছিল যদিও তেওঁ এজন ৰিয়েল কাশ্মীৰৰ প্ৰতিনিধিত্ব কৰে ইয়াৰ পিছত কিন্তু ভাৰতৰ প্ৰতিক্ৰিয়া কেৱল শব্দতে সীমাবদ্ধ নহয় 7 মে তাৰিখে ভাৰত পাকিস্তানৰ ভিতৰত থকা যি সন্ত্ৰাসবাদী শিবিৰসমূহ আৰু সেই সঠিক এটা আক্ৰমণ চলাইছিল সেই শিবিৰসমূহ আৰু মোদীয়ে কৈছিল যে 6 মে ৰাতি আছিল সেই সন্ত্ৰাসবাদীসকলৰ বাবে এটা মৃত্যুৰ ৰাতি পাকিস্তানৰ সেনা আৰু সন্ত্ৰাসবাদীয়ে কল্পনা কৰিব নোৱাৰিছিল যে ভাৰতে তেনেদৰে তেওঁলোকৰ ভিতৰত গৈ এনেদৰে আক্ৰমণ কৰিব ই এটা স্পষ্ট বাৰ্তা যে ভাৰতে কেতিয়াও এনে ধৰণৰ সন্ত্ৰাস সহ্য নকৰিব আৰু অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰলৈ গৈছিল আৰু নিৰাপত্তা আৰু ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰি এই ভ্ৰমণে উন্নয়নৰ এক শক্তিশালী সংকেত দিলে साथियों ये हमारी सरकार का सौभाग्य है इस प्रोजेक्ट ने हमारे कार्यकाल में गति पकड़ी और हमने इसे पूरा करके दिखाया কাট্ৰাত মোদীয়ে 40,000 কোটিৰ অধিক উন্নয়নৰ প্ৰকল্পৰ শুভাৰম্ভ উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰিছিল ইয়াৰ ভিতৰত আছে পৃথিৱীৰ সৰ্বোচ্চ ৰেলৱে আৰচি ব্ৰিজ सेना ब्रिज ভাৰতৰ প্ৰথম কেবল ষ্টেট ৰেল ব্ৰিজ অঞ্জি ব্ৰিজ আৰু দুটা নতুন বন্দে ভাৰত এক্সপ্ৰেছ কাট্ৰা আৰু শ্ৰীনগৰক সংযোগ কৰে পেহেলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণ এটা গভীৰ দুৰ্ঘটনা আছিল যদিও কিন্তু মোদীয়ে যি কথা ক'লে সেয়া স্পষ্ট এইটো কাশ্মীৰৰ উন্নয়নৰ পথ ৰখাব নোৱাৰে সৈয়দ আদিল হুছেইন শাহৰ দৰে সাহসী লোকৰ আত্মবলিদান আৰু ভাৰতৰ দৃঢ় পদক্ষেপ এইবোৰে কাশ্মীৰলৈ এটা শক্তিশালী বাৰ্তা পঠিয়াইছে আৰু এই বিষয়টোত আপোনালোকৰ মতামত কি আমাক কমেণ্টত জনাব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ